মই পঢ়ি থকা যিখন স্কুলত পঢ়ি কিনে পাৰ হৈ গৈছোঁ সেইখন স্কুল আপোনালোকক দেখুৱাম এতিয়া। আপোনাৰ চাই থাকিব। এইজন হৈছে মোৰ খুৰা কমলজ্যোতি শৰ্মা আৰু মোকতো চিনি পাইছে, মই ৰাজকুমাৰ শৰ্মা। এইখন হৈছে মোৰ স্কুল, মানে মই পঢ়িছিলোঁ। আৰু এইটো ৰজা দিনৰে পুখুৰী হয়, বহুত ডাঙৰ হয় পুখুৰীটো, চাব পাৰে। আৰু প্ৰথম পঢ়িছিলোঁ মই এইখন স্কুলত, হৰৰত্ত এম ই স্কুল। বৰ্তমান এতিয়া লগ লাগি হৈছে বীৰদত্ত হাইস্কুল। বীৰদত্ত হাইস্কুল হৈছে এইখন হৈছে বীৰদত্ত হাইস্কুল। জুম কৰি দেখাই দিছোঁ। এইবিলাক ল'ৰা ছোৱালীবিলাক আছে ইয়াতে। আৰু এইটো হৈছে পঞ্চায়ত, হৰৰত্ত গাঁও পঞ্চায়ত, 31 নং হৰৰত্ত গাঁও পঞ্চায়ত। এইটো চাই লওক। পঞ্চায়তৰ ওচৰত আছে এইটো এটা মন্দিৰ হয়। মন্দিৰটো কি মন্দিৰ খুৰা? এইকেইটা ছোৱালীকেইটা দৌৰি গ'ল। আমাৰ স্কুলতে পঢ়া হয়। সৰু ছোৱালী, আমাতছে বহুত সৰু হ'ব।